Hello everyone, blog to আপোনালোক সকলোকে স্বাগতম জনাইছো আসলতে ৰাতিপুৱাৰ সময় ৰুমটো একেবাৰে সাফা কৰা হোৱা নাছিলে কাৰণ শুটিং এটা আছিল ৰাতিপুৱাহে আহি পালো আহি খুলো তো এতিয়া উঠিয়ে প্ৰথমে মোৰ নিজৰ ৰুমটো সাফা কৰিব লৈছো আৰু জন্মাষ্টমী যি হেতুকে আছে তো হেতু কাৰণে ঘৰ সব সাফা কৰাৰ লগতে ঘৰ সব মচিবও লাগিব তো প্ৰথমে নিজৰ ৰুমটো পৰাই এনেদৰে আৰম্ভ কৰিছো ফাইনালি মোৰ ৰুমটো সাফা হৈ গল কেনেকুৱা লাগিছে কওকচোন এনেদৰে সাফা হৈ থাকিলে বহুত বেছি ভাল লাগে নহয় জানো তাৰ পাছত এয়া আহিলো পাকঘৰত আৰু আজি কোনো ধৰণৰ পিয়াজ আৰু নহৰু ব্যৱহাৰ নকৰাকে পনীৰৰ ৰেচিপি এটা আৰু অকমান ভোগৰ নামত ক্ষীৰ বনাবলৈ লৈছো কি সামগ্ৰী লৈছো এয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তো প্ৰথমে ভাবিলো ক্ষীৰখিনিকে বনাই লওঁ ক্ষীৰ আসলতে সকলোৱে বনাব জানে কিন্তু মই আজি প্ৰথমবাৰৰ কাৰণে বনাব লৈছো সাধাৰণতে ইমান বনোৱা নহয় যে হেহে মই ভাবিলো ৰেচিপিটো অকমান আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিও এয়া প্ৰথমে অকমান পানী আৰু চাউলখিনি ইয়াতে গৰম হ'বলৈ দিছো তাৰ পিছত ইয়াতে ব্যৱহাৰ কৰিছো গাখীৰখিনি আৰু অকমানে জহা চাউল আনিছিলো বেছিকে অনা নাছিলো সেইখিনিৰ কাৰণে আধা লিটাৰ গাখীৰ যথেষ্ট তো প্ৰথমে ইয়াতে ব্যৱহাৰ কৰিলো অকমান চেনি কাৰণ চেনি কমকে দিয়াৰ কাৰণটো হ'ল ইয়াতে বেলেগ এটা বস্তু এড কৰিম হেতু কাৰণে কাৰণ বেছি মিঠা খাবলৈও মন নাযায় আৰু ইয়াতে দুটামান তেজপাত দিছো ইয়াৰ সুগন্ধিটো বহুত বেছি ভাল লাগে লগতে অকমান কাজু আৰু কিসমিস এইখিনি দি দিলো আৰু প্ৰায় হৈয়ে গল আৰু ইয়াতে এটা ডালচিনি দি দিছো কাৰণ ইয়াৰ ফ্লেভাৰটো বহুত বেছি ভাল লাগে আৰু এতিয়া দি দিছো এইখিনি মিল্ক মেডখিনি কাৰণ এইখিনি দিলে বহুত ধুনীয়া সোৱাদ হয় আৰু মিঠা যিখিনি মানুহে খাই ভাল পায় তেওঁলোকৰ কাৰণে বহুত বেছি ভাল আৰু তো এতিয়া মই সেইখিনি হোৱাৰ পাছতে এতিয়া পনীৰখিনি বনাবলৈ লৈছো ইয়াতে প্ৰথমে অকমান বাটাৰ দিছো আৰু ইয়াতে বাটাৰখিনি দিয়াৰ কাৰণটো হ'ল প্ৰথমে যিখিনি পনীৰ আছে সেই পনীৰখিনি মই ফ্ৰাই কৰি ল'ম ক্ষীৰখিনি হৈ গ'ল দেই সাইডতে অকমান হ'বলৈ দি থৈ দিছিলো ধুনীয়া হৈছে ক্ষীৰখিনি তো ইয়াতে প্ৰথমে এতিয়া পনীৰখিনি অকমানকে অলপমান ভাজি ল'ম আৰু ইয়াত পাছত কি দিও গুটেখিনি আপোনালোকে ব্লগটো চালে নিশ্চয় গমে পাব আৰু একদম সিম্পল ৰেচিপিটো আৰু ইয়াতে কোনো ধৰণৰ যিহেতুকে মছলা নাই সেইকাৰণে প্ৰথমে অকমান ইয়াতে জিৰা দি দিলো আৰু জিৰা দিয়াৰ পাছতে আলুখিনি এনেদৰে অকমানকে ভাজি ল'ম তাৰ পাছতে মই দি দিলো ইয়াতে কাটি থোৱা বিলাহীখিনি আৰু এইখিনিও ধুনীয়াকে ভাজি লোৱা হোৱাৰ পাছত ইয়াতে অকমান নিমখ আৰু ৰংগুৰা তাৰ পাছতে দি দিম যিখিনি ফ্ৰজেন আমাৰ গ্ৰীণ মটৰখিনি আছিল সেইখিনি দি দিলো আসলতে একেবাৰে সহজ এই ৰেচিপিটো বনাবৰ কাৰণে আৰু যিহেতুকে ভোগৰ নামত বনাইছো তো ইয়াতে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰো আৰু এতিয়া এই পনীৰখিনিও প্ৰায় মোৰ হ'বলৈ লৈছে কাৰণ ইয়াতে বেছি সময়ৰ প্ৰয়োজন নাই আৰু তো এতিয়া সাইডত মই বনাইছো বাটাৰৰ সৈতে মানে বাটাৰ মিক্স কৰি পেলাই কাৰণ আজি আমাৰ ভোগৰ নামত এইখিনিয়ে বা ডিনাৰটো এইখিনিয়ে তো এতিয়া আমাৰ ফাইনালি বনোৱাও হৈ গ'ল আৰু এতিয়া ভোগৰ নামত মই ধুনীয়াকে বনাব লৈছো আৰু দুখনমান সৰু সৰু পুৰি তো এতিয়া চাই থাককচোন এয়া আমাৰ কিছু সময়ৰ পাছতে পনীৰখিনি বনোৱা হৈ গ'ল এতিয়া ভগৱানৰ ওচৰত ভোগ দিবলৈ আহিলো আৰু এনেদৰে মই জন্মাষ্টমীটো পালন কৰিলো আপোনালোকে কেনেদৰে পালন কৰিলে বাৰু এতিয়া মই আজি চাদৰ মেখেলাযোৰ পিন্ধা কাৰণটো হ'ল এইটোৱে কাৰণ এনেকুৱা অনুষ্ঠানত এনেধৰণে চাদৰ মেখেলাযোৰ পিন্ধি বহুত বেছি ভাল লাগে বাৰু আজিৰ ব্লগটো চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ'ত নিশ্চয় লগ পাম আৰু এতিয়া আমাৰ ভোগো দিয়া হ'ল আৰু পূজা অৰ্চনাও কৰা হ'ল তো এতিয়া আমাৰ ডিনাৰটো এনেদৰে ৰেডি কৰিছো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই